নমস্কাৰ দৰ্শকসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ প্ৰতিফাই ইউটিউব চেনেলটোলৈ অন্য ভিডিঅ'বোৰৰ দৰে আজি আপোনালোকৰ কাৰণে এটা লৈ আনিছোঁ মই বিশেষ ভিডিঅ' আপোনালোকৰ প্ৰত্যেকৰে ঘৰত এজোপা নহয় এজোপা ফুলগছ থাকেই আৰু সেই ফুলগছবোৰত আপোনালোকে ঘৰুৱাভাৱে কেনেকৈ ফাৰ্টিলাইজাৰ দিব কেনেকৈ বনাব সেই কথা আজি আপোনালোকৰ সৈতে মই ডিছকাছ কৰিম আৰু আপোনালোকে হয়তো গম পাইছে যে আজি ফাৰ্টিলাইজাৰটো বনাবৰ কাৰণে আমাক কি লাগিব আৰু আমাৰ ফাৰ্টিলাইজাৰটো বনাবৰ কাৰণে লাগিব কল বাকলি আৰু একো নালাগে আপোনালোকে ঘৰত কলটো সকলোৱে খায় আৰু সেই কল বাকলিটো আপোনালোকে বাৰী এচুকত বা আপোনালোকে ক'ৰবাত এনেই পেলাই দিয়াতকৈ আপোনালোকে সেইটো সংৰক্ষণ কৰক আৰু এনেকুৱা এটা বটল লাগিব আপোনালোকক আৰু এনেকুৱা এটা বটল লাগিব আৰু অলপমান চাফা পানী লাগিব বটল নহ'লেও আপোনালোকে যিকোনো ধৰণৰ এনেকুৱা বাচন ইউজ কৰিব যিটো বাচনত আপোনালোকৰ বাহিৰৰ পৰা পোক পতংগ সোমাব নোৱাৰে আৰু বটলটোত আপোনালোকে এনেদৰে কল বাকলিখিনি ভৰাই ল'ব বা যিকোনো বাচনত আপোনালোকে যি লয় আপোনালোকে এনেকৈ ভৰাই ল'ব আৰু তাৰপাছত পানী চাফা পানী এনেকৈ বটলটোত ভৰাই ল'ব আৰু আজিৰ এই যিটো ফাৰ্টিলাইজাৰ বনিব এই ফাৰ্টিলাইজাৰটো আপোনালোকৰ ফুলগছ হওক আপোনালোকে যদি ভোট জলকীয়া খেতি কৰিছে সকলোখিনিৰ কাৰণে বহুত বেছি উপযোগী হ'ব আৰু এনেদৰে বটলটোৰ সাফৰ আপোনালোকে মাৰি ৰাখি দিব আৰু আপোনালোকে এনেকৈ 7 দিন ৰাখি দিব আৰু 7 দিনৰ পাছত এয়া 7 দিনৰ পাছত আৰু ইয়াৰ আপোনালোকে কালাৰ দেখিছে হয়তো কালাৰটো কেনেকৈ চেঞ্জিং আহিছে আৰু কালাৰটোতে আপোনালোকে হয়তো গম পাব যে কিমান এটা মজা সাৰ বনিছে এইটো আৰু বন্ধুসকল আৰু আচলতে এইটো এপিসোড 1 হয় এইটোৰ পৰা আৰম্ভ কৰিছোঁ মই ফাৰ্টিলাইজাৰৰ ভিডিঅ' বনোৱাৰ আৰু নেক্সট আপোনালোকে ঘৰুৱা ৱেষ্টৰ পৰা কেনেকৈ আৰু কি পৰা ফাৰ্টিলাইজাৰ বনাব পাৰিব মই সকলোখিনি ভিডিঅ' আনিম ৰাসায়নিকভাৱে কি ব্যৱহাৰ কৰিব মই সেইবোৰো আনিম আৰু এই যিখিনি আপোনালোকে এতিয়া দেখিছে পানীখিনি এইখিনি মই চাকি ল'ম প্ৰথমতে আপোনালোকে এটা এনেকুৱা মাৰি ল'ব মাৰি পাতেৰে আপোনালোকে পানীখিনি ঘুটি ল'ব আচলতে এতিয়া বাকলিখিনিত আৰু বাকলিখিনিও আপোনালোকে নেপেলাব আপোনালোকে শেষত কম আপোনালোকে বাকলিখিনি কি কৰিব পাৰিব বা এইদৰে আপোনালোকে ঘুটি ল'ব কাৰণ বাকলিখিনিত থকা ৰসখিনি তেতিয়া খুব ধুনীয়াকৈ পানীখিনিৰ লগত মিহলি হৈ যাব আৰু এইদৰে আপোনালোকে খুব ধুনীয়াকৈ ঘুটি পেলাব ঘুটনি মৰা দি আৰু তাৰ পাছতে সেইখিনি আমি চেকি পেলাম আৰু ইতিমধ্যে মোৰ ঘুটি হৈ গৈছে আৰু ইয়াৰ কাষতে মই লৈ লৈছোঁ এটা জাৰ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব জানিব আৰু মই চাকি ল'লোঁ জাৰটোৰ পৰা পানীখিনি আপোনালোকে দেখিছে এইখিনি কিমান এটা ডাঠ পৰিমাণে হৈ আছে এইখিনি ফাৰ্টিলাইজাৰ আৰু এই ফাৰ্টিলাইজাৰখিনি এনেকৈ আপোনালোকে ডাইৰেক্ট ইউজ নকৰিব ডাইৰেক্ট ইউজ কৰিলে গছজোপাক এফেক্ট কৰিব পাৰে হাৰ্ম কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে ডাইলুট কৰি ল'ব লাগিব তাৰ কাৰণে মই বাল্টিটোত লৈছোঁ জাৰটোত যিমানখিনি পানী আছে তেনেকুৱা 4 ভাগ পানী মই বাল্টিটোত লৈছোঁ আৰু এই পানীখিনিৰ লগত মই এই ফাৰ্টিলাইজাৰখিনি ধুনীয়াকৈ দি দিম তাৰপাছত আপোনালোকে সেইখিনি সানমিহলি কৰি ল'ব আৰু এইখিনি আপোনালোকে ফুলগছৰ গুৰিত আপোনালোকে ধুনীয়াকৈ দিব পাৰিব আৰু আপোনালোকে ফুলগছৰ গুৰিত যদি নিদিয়ে আপোনালোকে যদি স্প্ৰে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেই স্প্ৰেৰেও আপোনালোকে ফুলগছত বা আপোনালোকে যদি ঘৰুৱাভাৱে অন্য কিবা গছ কৰিছে সেই গছত আপোনালোকে ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে দেখিছে কিমান ধুনীয়া আপোনালোকে চাওক মন কৰক একদম খুব ধুনীয়া বেষ্ট সাৰ হয় বেষ্ট অফ দ্য বেষ্ট সাৰ আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰক আপোনালোকক মই গেৰাণ্টি দিছোঁ আপোনালোকে ফল পাবই আৰু আপোনালোকে যদি ঘৰুৱাভাৱে স্প্ৰে বনাব বিচাৰে যদি নাজানে তেতিয়াহ'লে মই নেক্সট আৰু এনেকুৱা ভিডিঅ' বনাম যিবোৰৰ পৰা আপোনালোকে ঘৰুৱাভাৱে কেনেকৈ স্প্ৰে বনাব পাৰিব আৰু যিখিনি বাকলি ৰৈ গ'ল সেই বাকলিখিনি আপোনালোকৰ ঘৰত যদি অমিতা গছ আছে বা অন্য ধৰণৰ কলগছ আছে বা কিবা যদি অলপ ডাঙৰ জাতৰ গছ আছে সেই গছৰ গুৰিত আপোনালোকে সেইখিনি দি দিব আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো আৰু বিশেষ মই দীঘল নকৰোঁ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু তলত থকা সেই ছাবস্ক্ৰাইব বুটনটো টিপি তাৰ কিনাৰত থকা সেই কাষৰ ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম